সেলফি লে রে সেলফি অলপ লো এবার মস্ত বড়ছে বাইঞ্চ হেই সাল্লা ঠিক করে জীবন কিবা নকাকে এটা ওলা চকুকেইটাৰে চাই থকা দুৱে মই যে সিদিনা আমাৰ পেহীয়েকে ঘৰত গৈছিলো ফেটাপাৰাত তাতে মোক দুটা চলি যি দম দি আছিল তাহাঁতক মই তাৰপিছত কি কৈছো জানছা না তাহাঁতক মাতছো মোৰ ওচৰত মাতি আনি দুয়োকে যি হাপা কাইনা চল লগাই দিছো কাণত তলাত তাহাঁতে মোক পিছত চৰি বুলি ক'ব লগা বাধ্য হৈ গৈছে মেঘ চাই তাহাঁতে তাৰপিছত কি কৈছে জানানা তাৰপিছত তাহাঁতে মোক ঘৰত মাতি নিছে মাতি নি কেনে চাহ খুৱাই কেনে পঠাই দিছে ঘৰত তাহাঁতক কাণৰ তলত যেতিয়া মাৰ পৰছি তাৰে পিছত তাহাঁতে চাহ খুৱাই দিছে মোক ঘৰত মাতি নি কেনে বেটা বৰ বইনের তাক নিন্নি দেখাতলে সেইবিলাক আমাক পিটছি বেটা লেভেল ফেল বেয়াইছা এবাৰ মই কওঁ তোক তোৰ সেইটোতো বাদে এতিয়া মই কওঁ শুন সিদিনা যে মই গৰমত গৈছিলো তাতে ভাই মোক কেইটামান চোৰে পইচা দম দি কেনে নিবাই আছিলে কেইটামান মানে মোটামুটি 10জন মানে আছিলে তাৰে পিছত সিহঁতক মই ইনকে মাইছো সিহঁতে মনা চনা এৰি দাউদ দিছে তই তিনজনকে মাইছা পুৰা ধুইছো একদম কাপোৰ আস্তা দি কিনে ধুইছো এইবিলাক তিনজন আমাৰ চকুতে নপৰে না আমি 10-20 জনৰ লগত কাজিয়া কৰা মানুহ তই এইবাৰ মই কৈছো ৰ মই যি কম তহঁতে ইয়াৰ পৰা উঠি যাব লাগিব মোৰ আগত লেভেল ফাইল পাইছা এই লেভেল মাষ্টাৰৰ আগত এই ৰ বকালাগাত দেখো মই যিদিনাখনে গুৱাহাটী গৈছিলো তাতে মই গুৱাহাটীত যি কৰ্ম কৰিছো মোটামুটি 10 বছৰ মানে গোটেই গুৱাহাটীৰ মানুহে পাৰিব নোৱাৰে মোক সিদিনা গুৱাহাটীত মই চিটি বাছত যি কাজিয়া কৰিছো 1 টকাৰ হৈ মোক ৰাস্তা দি যোৱা মানুহ চাই গৈছে গোটেই সিদিনা বাছ চাছ ভাঙি ড্ৰাইভাৰ চাইভাৰক মাৰি হেণ্ডিমেনতো ক'বাত দলিয়াইছো মই তাৰে পিছত বাছখনৰ পৰা ওলাই আহিছো ভাই ওলাই আহি বাছখনক এটা চোট মাৰছো একদম মানে 10 ফুট মান চিটকি গৈছে কথা মানে বাইনছত হেই যাওঁ দে মই হয় দে ককা লগা তোৰ লগত কথা পাতাতকে মই আমাৰ ঘৰত দামৰাটোৰ লগতে কথা পাতিম যাওঁ মই চকলাই বেটাত লেভেল ফেল পাইছিলে মোৰ আগত কেনে লাগছে এতিয়া তাত আমি এটা ইউটিউবত চেনেল খুলিছো ভকতীয়া কমেডি বুলি ভিডিঅ'টো চাই লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব তাতেও আমি এখন কমেডি ভিডিঅ' আপলোড কৰোঁ গতিকে চাব বুলি আশা কৰিলোঁ দৰকাৰ হ'লে আমাৰ কিবা যদি ভুল হয় আমাক কমেণ্ট কৰি জনাই দিব বাই দোস্ত লাভ ইউ তহঁতে যদি চব দে মই কি দিমে মই তেতিয়াহ'লে ফ্লাইং কিছে দিওঁ দে